হয়, এজন ব্যতিক্ৰমী ব্যক্তিক লগ পাইছোঁ। ব্যক্তিজনে এখন স্কুটি কিনিছিলে আৰু স্কুটিখন লৈ গহপুৰ টাউনলৈ ওলাই আহিছিলে আৰু তেনে সময়তে পুলিচে ধৰিলে তেখেতক আৰু পুলিচে ধৰি তেখেতক ফাইন কাটিলে আৰু সেইদিনাৰ পৰা স্কুটি বিক্ৰী কৰি এটা ঘোঁৰা কিনি ল'লে। এতিয়া মই এটা স্কুটি নতুন কিনিছিলোঁ। হয়। এতিয়া মই হেলমেটটো পাহৰিলোঁ আনিবলৈ, সেইকাৰণে এতিয়া চেণ্টাৰত আহি পাওঁতে পুলিচে ধৰিলে, 500 টকা তাৰমানে ফাইন ল'লে। তেতিয়া মই ভাবিলোঁ চালা 500 টকা কেনেকৈ মই তাৰমানে এতিয়া মেকআপ কৰিম, পইচাটো নাই। এতিয়া ওলাই আহোঁতে 500 টকা জৰিমনা হ'ব যে লাগে যাতে মই সেইকাৰণে ভাবিলোঁ যে নাই স্কুটি আৰু মই নচলাওঁ, মই এতিয়া ঘোঁৰা এইখিনি ঘোঁৰা চলাম বুলি। এই ঘোঁৰা মই এতিয়া ক'তবাই যাওঁতে ঘোঁৰা লৈ যাওঁ, শ্বশুৰবাৰী যাওঁতে ঘোঁৰা লৈ যাওঁ আৰু য'ত যাওঁ আৰু ঘোঁৰা লৈ যাওঁ আৰু এতিয়া ইয়াৰতো লাইচেন্সো নালাগে। শ্বশুৰবাৰীতো গালি কৰিছে কি তাৰমানে ঘোঁৰা লৈ কিনিছে কি পাগল হৈছে নেকি বুলি কৈছে। পাগল মইতো এতিয়া হোৱা নাই, মইতো ভাবিছোঁ যে এতিয়া ৰাস্তাত ওলাওঁতে 500 টকা ফাইন, মই কেনেকৈ এতিয়া গাড়ীটো লৈ আনিম, মই ঘোঁৰাই আনিম। নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো কিছু ব্যতিক্ৰম। এজন ব্যক্তি গহপুৰৰ, তেখেতে এখন নতুনকৈ স্কুটি কিনিছিলে আৰু গহপুৰ চেণ্টাৰলৈ ওলাই আহিলে। তেনেতে পুলিচে তেখেতে হেলমেট নিপিন্ধাৰ বাবে ফাইন কাটিলে 500 টকা আৰু সেইদিনাই তেখেতে স্কুটি বিক্ৰী কৰি এটা ঘোঁৰা কিনি আনিলে আৰু এই ঘোঁৰাটো লৈ পেলাই এতিয়া তেখেত য'লৈ যায় এই ঘোঁৰাটো লৈ যায়। অলপ ব্যতিক্ৰমী কাহিনীটো, মানুহজনৰ লগত চিনাকি কৰাই দিম, তেখেতৰ মনৰ কথা আপোনালোকক ক'ম, কিয় তেখেতে ঘোঁৰাটো কিনিলে। ব'লক দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। হয়, এজন ব্যতিক্ৰমী ব্যক্তিক লগ পাইছোঁ। ব্যক্তিজনে এখন স্কুটি কিনিছিলে আৰু স্কুটিখন লৈ গহপুৰ টাউনলৈ ওলাই আহিছিলে আৰু তেনে সময়তে পুলিচে ধৰিলে তেখেতক আৰু পুলিচে ধৰি তেখেতক ফাইন কাটিলে আৰু সেইদিনাৰ পৰা স্কুটি বিক্ৰী কৰি এটা ঘোঁৰা কিনি ল'লে। এটা আচৰিত কাহিনী। এয়া হৈছে এজন ব্যক্তি। আপোনাৰ তাৰ নামটো? মোৰ দিবাঘৰ কৈৰালা, মধ্য সত্ৰং গাঁও। ঘৰ গহপুৰৰে? ঘৰ গহপুৰৰ এইখিনি মধ্য সত্ৰং হয়। হয় হয়, গতিকে কাহিনীটো অকণ কওকচোন, আপোনাৰ কি হৈছিলে? কাহিনী মানে এতিয়া মই এটা স্কুটি নতুন কিনিছিলোঁ। এতিয়া মই হেলমেটটো পাহৰিলোঁ আনিবলৈ, সেইকাৰণে এতিয়া চেণ্টাৰত আহি পাওঁতে পুলিচে ধৰিলে, 500 টকা তাৰমানে ফাইন ল'লে। তেতিয়া মই ভাবিলোঁ চালা 500 টকা কেনেকৈ মই তাৰমানে এতিয়া মেকআপ কৰিম, পইচাটো নাই। এতিয়া ওলাই আহোঁতে 500 টকা জৰিমনা হ'ব যে লাগে যাতে মই সেইকাৰণে ভাবিলোঁ যে নাই স্কুটি আৰু মই নচলাওঁ, মই এতিয়া ঘোঁৰা এইখিনি ঘোঁৰা চলাম বুলি। এই ঘোঁৰা মই এতিয়া ক'তবাই যাওঁতে ঘোঁৰা লৈ যাওঁ, শ্বশুৰবাৰী যাওঁতে ঘোঁৰা লৈ যাওঁ আৰু য'ত যাওঁ আৰু ঘোঁৰা লৈ যাওঁ আৰু এতিয়া ইয়াৰতো লাইচেন্সো নালাগে। এতিয়া এইকেইটা তাৰমানে গাড়ীৰ তেলো বেছি খায় আৰু দামো বেছি হৈছে, সেইকাৰণে মই এতিয়া গাড়ীটো নিকিনো আৰু মই ঘোঁৰাৰ লগতে চলা ফুৰা কৰিম। আৰু এতিয়া কিমান দিন হ'ল ঘোঁৰাটো কিনা? ঘোঁৰা কিনা মই 1 বছৰ হ'ল। ঘোঁৰাটো কিমান দি কিনিলে? মই 6000 টকা দি কিনিছিলোঁ, সৰু পোৱালি কিনিছিলোঁ মই, চাপৰি গণেশ চাপৰি। এতিয়া এইটো লৈ আপুনি সকলো জেগালৈ যায়? মই য'ত গ'লেও ঘোঁৰাই উঠি যাম তাৰমানে। এতিয়া শ্বশুৰবাৰীতো গালি কৰিছে কি তাৰমানে ঘোঁৰা লৈ কিনিছে কি পাগল হৈছে নেকি বুলি কৈছে। পাগল মইতো এতিয়া হোৱা নাই, মইতো ভাবিছোঁ যে এতিয়া ৰাস্তাত ওলাওঁতে 500 টকা ফাইন, মই কেনেকৈ এতিয়া গাড়ীটো লৈ আনিম, মই ঘোঁৰাই আনিম বুলি মই ঘোঁৰাত উঠি আহিছোঁ। হয়, আচলতে হাঁহি উঠা যদিও এটা গুৰুত্বপূৰ্ণ কথা। তেখেতে এখন স্কুটি কিনিছিলে, স্কুটিখন লৈ গহপুৰলৈ আহিছিলে আৰু তেনে সময়তে পুলিচে তেখেতক হেলমেট নিপিন্ধাকৈ ধৰিলে আৰু 500 টকাৰ ফাইন কাটিলে, নহয় জানো? 500 টকা। আৰু সেইদিনাই তেখেতে স্কুটি বিক্ৰী কৰিলে, এটা ঘোঁৰা কিনি লৈ আহিলে। আপুনি কোন কোন জেগাত যায় এতিয়া ঘোঁৰাটো লৈ? মই এতিয়া বিশ্বনাথ চাৰিআলিলৈকে যাব পাৰিম আৰু গৈছে আৰু বেজেতিলৈকে যাওঁ, ক'তবাই গ'লেও যাম আৰু বেছি সময় নালাগে, বহুত দাউৰে ঘোঁৰাটো, বহুত দাউৰে, তাৰমানে মটৰ চাইকেল বৰাবৰে দাউৰে। এতিয়া মই এতিয়া গাড়ী কেলে কিনিম, মই ঘোঁৰাতে কাম হৈ যাব মোৰ। মানুহে চাই নাচায়? মানুহে চাই, চবে হাঁহে আৰু মোকো উঠিবলৈ দিয়ে বুলি কয়। এইটো যোনে তেনে উঠালে আকৌ পেলাই দিব নহয়, ইয়াতো তাৰমানে জানিব লাগিব চলাবৰ কাৰণে। এতিয়া তেলৰ খৰচ নাই আপোনাৰ? এতিয়া তেলৰ খৰচ নাই, বহুত আনন্দ আহিছে মোক একদম। আৰু এতিয়া টোলগেটতো পইচা দিব নালাগে, একদম ভাল। এতিয়া মই চিষ্টেমটো ভাল কৰিলোঁ। এতিয়া মোক এইটো গাড়ী ল'লে একদম উশাহ মুখা পইচা, য'ত গ'লেও পইচা। এতিয়া চপ্পল নিপিন্ধিলেও পইচা লাগিব, সেইকাৰণে মই এতিয়া স্কুটি বাদ দিলোঁ আৰু। আচলতে কাহিনীটো অলপ ব্যতিক্ৰম। মই পুনৰ কৈছোঁ, গহপুৰলৈ তেখেত আহিছিলে আৰু পুলিচে ধৰিলে, ফাইন কাটিলে আৰু স্কুটি বিক্ৰী কৰি এটা ঘোঁৰা কিনি লৈ আনিলে। আপোনাৰ নামটো সোধা নাই, নামটো কি? মোৰ নাম দিবাঘৰ কৈৰালা। মোৰ ঘৰ হ'ল মধ্য সত্ৰ। মোৰ ইয়াত দোকান আছে গহপুৰ কলেজ আগফালে, তাতে দোকানদাৰ কৰোঁ আৰু ঘোঁৰাত যাওঁ, ঘোঁৰাত আহোঁ। কিহৰ দোকান আছে? হোটেল আছে মোৰ সৰু এটা। এই দোকানলৈ আহোঁতে ঘোঁৰাটো পিঠিত উঠি আহে? পিঠিত উঠি আহোঁ, সন্ধিয়াও পিঠিত উঠি যাওঁ। কিন্তু এটা কথা দুখ হ'ল যে এতিয়া মই অকলে উঠিম, মাইকী মানুহ লগত আছে, মাইকী মানুহ বেয়া পাইছে, গাড়ী হ'ব লাগিছিলে, 2জন
যাব পাৰিলোহেঁতেন বুলি কৈছে। হয় এতিয়া দুইজনটো ইয়াৰ লগত যাব নোৱাৰি, সেইকাৰণে অলপ তেওঁৰো দুখ আছে মনত। এতিয়া কি কৰিম বুলি ভাবিছে? এতিয়াতো ইয়াকে ডাঙৰ দীঘল কৰি দুইজনে উঠি যাম আৰু বুঢ়া বুঢ়ী উঠি যাম আৰু। হয় হয় আচলতে আপোনাৰ পৰিবাৰে আচলতে এখেতক আচলতে এতিয়া দুখ প্ৰকাশ কৰিছে, কিয়নো ঘোঁৰাটো সৰু, এতিয়া দুগৰাকী যিহেতু ব্যক্তি, আপুনিতো ঘোঁৰাত আহি যায়, মাইকী মানুহ উঠিবলৈ মাইকী মানুহ খোজকাঢ়ি আহে, সেইকাৰণে অলপ অসুবিধা হৈছে হোৱাটো। দুখ প্ৰকাশ কৰিছে। সেইকাৰণে এতিয়া গাড়ীটো বেচিলা, ভুল কাম কৰিলা বুলি কৈছে। নাই এতিয়া মোৰ বহুত খৰচা বাচিছোঁ, এতিয়া 500 টকা ডেইলি তাৰমানে দিব নোৱাৰো নহয় আমি পুলিচক, সেইকাৰণে এতিয়া মই ঘোঁৰাই ব্যৱহাৰ কৰোঁ। আপুনি ঘোঁৰাটোক লৈ সুখী এতিয়া? ঘোঁৰা লৈ মই বহুত আনন্দ আৰু। আকৌ গাড়ী চাড়ী কিনিবলৈ নাই? গাড়ী মই নলওঁ আৰু, নলয়? গাড়ী নলওঁ। কিয় নলয়? গাড়ী নলওঁ, এই য'ত গ'লেও পইচা লাগিব, হেলমেট কেতিয়াবা পাহৰি যাওঁ, হেলমেটৰ তাৰমানে এতিয়া পইচা ভৰিব লাগিব, জোতা পিন্ধা নাই, জোতাৰ পইচা লাগিব, এতিয়া কেনেকৈ গাড়ী চলাব? গাড়ী চলাব নোৱাৰি আৰু। ইয়াতো লাইচেন্সো নালাগে, একো নালাগে, এতিয়া সেইটোৰ কাৰণে সুবিধা হৈছে মোৰ। আচলতে আমাৰ সমাজত বিভিন্ন আচলতে শ্ৰেণীৰ মানুহ থাকে, বহুতৰে আইডিয়াবিলাক বেলেগ বেলেগ, আৰু এজন ব্যতিক্ৰমী আইডিয়াৰ মানুহ তেখেত, তেওঁৰ চিন্তাধাৰাবোৰ কিছু পৃথক। পুলিচে ধৰিছিলে, গহপুৰলৈ আহোঁতে নতুনকৈ এখন স্কুটি কিনিছিলে, আৰু হেলমেট পিন্ধি নোহোৱাৰ কাৰণে পুলিচে 500 টকাৰ ফাইন ভৰালে, আৰু তাৰপিছতে তেওঁলোকে সিদ্ধান্ত ল'লে যে মই স্কুটি বিক্ৰী কৰি এটা ঘোঁৰা কিনিম, আৰু সেই কথামতে তেখেতে এটা ঘোঁৰা কিনিলে। এতিয়া তেখেত য'লৈ যায় এই ঘোঁৰাটো লৈ যায়, চাৰিআলি গ'লেও ঘোঁৰাটো লৈ যায়, তেজপুৰ গ'লেও ঘোঁৰাটো লৈ যায়, আৰু আপোনাক আমি শুভেচ্ছা দিছোঁ। ঘোঁৰা কিমান দিন চলাই থাকিব? ঘোঁৰাটো নাই, আয়ুটো বহুত দীঘলটো ইয়াত, ইয়াত হ'ব 25-30 বছৰমান এইটো চলাব পাৰিব। আৰু আমি আশা কৰিছোঁ সোনকালে ঘোঁৰাটো ডাঙৰ হওক, আৰু আপোনাৰ পৰিবাৰৰ সৈতে আপোনালোক দুইজন ঘৰৰ পৰা যাতে দোকানলৈ আহিবলগীয়া এটা সুবিধা হয়, আমিও সেয়া আশা কৰিছোঁ। আৰু শেষত কিবা ক'ব? নাই, এতিয়া ঘোঁৰাটো মই তাৰমানে ডাঙৰ দীঘল 1 বছৰে হৈছেতো ঘোঁৰাটো লোৱা, সেইকাৰণে পোৱালি ঘোঁৰা আছে। এতিয়া ডাঙৰ হ'লে মোৰ তাৰমানে দুজন উঠিব পাৰিব আৰু, তেতিয়া মোৰ খৰচা পাতি বাচিব আৰু, তেতিয়া খৰচা পাতি নালাগে আৰু। এতিয়া সেইটোৰ কাৰণে মই অপেক্ষা কৰি আছোঁ, ইয়াকো প্ৰতিপাল কৰি আছোঁ মই ভালকৈ। আৰু মই মোৰ ইউটিউবৰ চেনেলৰ জৰিয়তে এজন ব্যতিক্ৰমী ব্যক্তিক আজি চিনাকি কৰাই দিলোঁ। ভিডিঅ'টো যদি ভাল পাইছে শ্বেয়াৰ কৰিব, লাইক কৰিব, চেনেলটো নতুন মোৰ ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।